आइजोफोरनि सोलोंथाइखौ गोहो होनो आरो उन्दै बैसोआव हाबा जानायखौ होबथानो थाखाय हास्थायनाय आसाम सरकारनि आगान। दिनै उन्दै बैसोआव हाबा जानायखौ फोजोबनो थाखाय 1500 कोटी रांनि निजुत मयना मावबिथांखि फोसावदों आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया। बे बिथांखिनि फर्मखौ दिनैनिफ्राय रानना होनाय जागोन होनना फोसावदों गिबि मन्थ्रिया। बे मावबिथांखिखौ सा 10 लाख हिन्जावसाफोरा मोननो हागोन। गेजेरारि थाखोआव फरायफुबाय थानाय हिन्जावसाफोरा बोसोराव 10,000 रां, ग्रेजुएशननि थाखाय 12,500 रां आरो पोस्ट ग्रेजुएशननि थाखाय 25,000 रां मोननो हागोन होनना फोसावदों रायजोनि गिबि मन्थ्रिया। बे बिथांखिया फरायसाफोरखौ गावसोरनि गोजौ सोलोंथाइखौ आवगायलांनो थाखाय थुलुंगा होगोन आरो सरकारनि सिगांनिफ्रायनो सोलिबाय थानाय बेसेन नाङै मुं थिसननाय बिथांखिखौ आबुं खालामगोन। बे बिथांखिनि मुलाम्फाखौ मन्त्रि, एमएलए, एमपिफोरनि फिसाजोफोरा मोननाय नङा। बे बिथांखिनि राङा फैगौ 10 अक्ट'बरनिफ्राय डीबीटीनि गेजेरजों थोंजोङै मुलाम्फागिरिफोरनि एकाउन्टआव ट्रान्सफार जागोन। निजुत माने आमी की बुझी पाओ 10 लाख और मयना मानेও आमी बुझी पाओ जे आमार कन कन शिशुসকল अर्थात 10 लाख मयना खामरी এই আঁচনিখন আমি ৰূপায়ণ কৰিম আৰু যেতিয়া 10 লাখ হিতাধিকাৰী হৈ যাব তাৰ পিছত এই আঁচনিখনে কিমান প্ৰাসংগিক হ'ল ই কেনেকুৱা ফল দেখুৱাব পাৰিলে তাৰ ওপৰত ভিত্তি কৰি সেই সময়ত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব যে আঁচনিখন পৰৱৰ্তী দিনলৈ চলাই ৰাখিব লাগে বা ইয়াক পৰিৱৰ্তন কৰিব লাগে বা ইয়াক এটা নতুন স্বৰূপ দিব লাগে। 10 লাখ হিতাধিকাৰী পাবলৈ প্ৰায় 4 বছৰ ইয়াক সময় লাগিব। অৰ্থাৎ 4 বছৰ যিদিনাখন হ'ব সেই দিনাখনহে ই 10 লাখ হিতাধিকাৰীক স্পৰ্শ কৰিব। অৰ্থাৎ আমি অহা 4টা বছৰ এই আঁচনিখন এই ধৰণে আমি চলাই ৰাখিব পাৰিম। এই নিযুত ময়না আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু হৈছে যে বাল্য বিবাহ ৰোধ কৰা। আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ল শিক্ষা। যদি এগৰাকী ছোৱালী শিক্ষাৰ যিটো স্পেচ তাক যদি আমি এটা বছৰো বঢ়াব পাৰোঁ, 2টা বছৰো বঢ়াব পাৰোঁ, 3টা বছৰো বঢ়াব পাৰোঁ, তেতিয়াহ'লে বাল্য বিবাহকো আমি প্ৰতিহত কৰিব পাৰোঁ। টিনেজ প্ৰেগনেন্সি যিটো সৰু বয়সতে গৰ্ভৱতী হয় তাকো আমি ৰোধ কৰিব পাৰোঁ আৰু ছোৱালীসকলৰ মাজত লুকাই থকা প্ৰতিভাৰ বিকাশত আমি সহায়ক হিচাপে থিয় হ'ব পাৰোঁ। কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ, দেউতাক মাকৰ বোজ যদি কমাব পৰা যায়, তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ। এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএড প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব।